হাই হেল্ল' গাইজ অকল আজি আমি জীৱনত প্ৰথমবাৰৰ কাৰণে ড্ৰেগন ফ্ৰুইট খাবলৈ ওলাইছোঁ আৰু ড্ৰেগন ফ্ৰুইট খাবলৈ কেনেকুৱানো লাগে মানে আজি আমাৰ নেওচা শেষত কমেণ্ট কৰি ক'ব কেনে পালে আৰু চাই থাকক ভিডিঅ'টো একেবাৰে শেষলৈকে মানে ড্ৰেগন ফ্ৰুইটটো এইটো আজি অনাৰ মানে সম্ভৱ হ'ল কেৱল নেওচাৰ কাৰণে কাৰণ নেওচাই বেছিকৈ জোৰ কৰিলে আজি আমি টাউন গৈছিলোঁ ড্ৰেগন ফ্ৰুইট খাওঁ বুলি সেইকাৰণে ড্ৰেগন ফ্ৰুইটটো লৈ আহিলোঁ মই ভাবিছিলোঁ ড্ৰেগন ফ্ৰুইটৰ দাম বহুত বেছি হ'ব চাগে বুলি আজিলৈকে মই কোনোদিন মানে সোধাও নাছিলোঁ দৰ দাম কাৰণ মোৰ ইমান ইচ্ছাই নাছিলে এইবিলাক কিন্তু খাবলৈ কিন্তু ইচ্ছা থাকে মোৰ সকলো বস্তু ট্ৰাই কৰি চাবৰ কাৰণে মোক মন যায় কিন্তু আজি গৈ সুধিলোঁগৈ 300 টকা কেজি বুলি ক'লে আজি আধা কেজি লৈ আহিছোঁ মানে এটা 150 টকাত দি পানি আৰু খাই পানি চাম কেনে লাগিলে আৰু আপোনালোকক জনাম আৰু আমি জীৱনত সকলোৱে ইমান কষ্ট কৰি থাকোঁ আৰু কিনো 150 টকাটো ন এদিন খাই চোৱাটো একো আপত্তি নাই আৰু কেনেকুৱা লাগে গম পাম অনুভৱ কৰিব পাৰিম আৰু আপোনালোকেও যিসকলে খাইছেতো জানেই আৰু যিসকলে খোৱা নাই সেইসকলেও ট্ৰাই কৰি চাব কি মানে কথাটোনো 150 টকাহে ইমান কষ্ট কৰি থাকে জীৱনটোত আৰু 150 টকা এদিন খালেতো একো নহয় ন চ' সেইকাৰণে আৰু দেখাই দিলোঁ আপোনালোকক আৰু কমেণ্ট কৰি শেষত জনাব আমাৰ নেওচাই কেনেকুৱা আছে ড্ৰেগন ফ্ৰুইট ঠিক আছে চাই থাকক ভিডিঅ'টো শেষলৈকে যিসকল সদায় খাব পৰা শক্তি সামৰ্থ্য আছে তেওঁলোকক ক'বলৈ যোৱা নাই আমাৰ নিচিনা এনেকুৱা মিডল ক্লাছ ফেমিলিৰ কথা কৈছোঁ এনেকুৱা বস্তুটো সদায় আনি খাব পৰাটো সম্ভৱ নহয় তথাপিও মানে মাজে মধ্যেতো খাব পৰা যায় এবাৰ খাই চাব আপোনালোকেও ট্ৰাই কৰি চাব আজি যেনেকৈ আমি আজি খালোঁ জীৱনত প্ৰথমবাৰৰ কাৰণে আৰু অৱশেষত কৈ আছোঁ আৰু ড্ৰেগন ফ্ৰুইট খাবলৈ কেনে লাগিলে আছে আমনি পাই গ'ল চাই দিয়া কেনেকুৱা লাগিল ড্ৰেগন ফ্ৰুইট খাই কেনেকুৱা লাগিলে শুনিলে মানে খাবলৈ টেষ্টিয়ে আছে প্ৰথম মানে খালে ভালেই লাগিলে মিঠা আছিলে যিহেতু বেছি মিঠা খালে কেনেকুৱা লাগি যায় আৰু ন তেনেকুৱা সেয়াই আৰু নেওচাক এতিয়া আমনি লাগি গ'ল সেইকেইডোখৰে খালে আৰু মোকো আৰু খাবলৈ মন যোৱা নাই তথাপিও মানে এটা কথাই ক'ম ড্ৰেগন ফ্ৰুইটটো সদায় খাবও নোৱাৰে আৰু এদিন দুদিন খালে আমনি লাগিব